শ্ৰদ্ধাৰ ৰাইজ, তিৰংগ পতাকাৰ তলত থিয় হৈ মই অসমৰ যুৱক যুৱতীসকলৰ লগত দুআষাৰ কথা পাতিব খুজিছোঁ। আমি অসম কিমান দিন পিছুৱাই থাকিম? কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীসকলে যদি সৰ্বভাৰতীয় প্ৰতিযোগিতাত নাম উজ্বলাব পাৰে, আমি অসমৰ যুৱক যুৱতীসকল আমি কিয় পিছুৱাই থাকিম? আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি কিয় পিছুৱাই থাকিম? মেডিকেল ইঞ্জিনিয়াৰিঙৰ চিটবিলাক আমি ল'ব কিয় নোৱাৰিম? আমি কিয় নিজকে দ্বিতীয় শ্ৰেণীৰ বা মেৰিটৰ ক্ষেত্ৰত আমি IAS IPS চাকৰিবিলাকলৈকে আমি কিয় যাব নোৱাৰিম? আমি কিয় নিজকে দুৰ্বল বুলি ভাবিম? আমি কিয় নিজকে মানসিকভাৱে আন ৰাজ্যৰ যুৱক যুৱতীতকৈ আমি কম শক্তিশালী বুলি ভাবিম? কেইদিনমান আগতে নিজৰ জ্ঞান আৰু যোগ্যতাৰ ফলত লখিমপুৰৰ যুৱক চয়ন দত্তই চন্দ্ৰযান-3ত জড়িত হ'ব পাৰিছে। জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই ইয়াৰ আগতে চন্দ্ৰযান-1 আৰু 2 লগত জড়িত হৈ আছিল। অৰ্থাৎ আজি যদি আমি অলপো প্ৰচেষ্টা কৰোঁ, আমাৰ যুৱক যুৱতীসকলে সমগ্ৰ দেশৰ ভিতৰতে নিজৰ নাম উজ্বলাই তুলিব পাৰিব। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, আপোনালোকে যেন জড়তা ত্যাগ কৰে, প্ৰতিযোগিতাৰ মানসিকতা নিজৰ জীৱনৰ লগত সমাহিত কৰি লয় আৰু IAS IPS ইঞ্জিনিয়াৰিং মেডিকেল প্ৰতিটো ক্ষেত্ৰতে অসমৰ যুৱক যুৱতীসকলে যাতে আকাশ চুব পাৰে তাৰ বাবে মই আহ্বান জনাম। পিতৃ মাতৃসকলক আহ্বান জনাম যে যুৱক যুৱতীসকলৰ মাজত প্ৰতিযোগিতাৰ মানসিকতা এটা নিৰ্মাণ কৰক। আন্দোলন বিবৰ্জিত পৰিৱেশ, স্কুল আৰু কলেজত শিক্ষাৰ এক সুন্দৰ পৰিৱেশ নিৰ্মাণৰ যোগেদি আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলক এক সুন্দৰ জীৱন দিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে আজি আমি সংকল্পবদ্ধ হ'ম যে অসমৰ ছাত্ৰ ছাত্ৰীসকলক আমি দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আৰু বিশ্বৰ ভিতৰত জনপ্ৰিয় আৰু বিশ্বৰ ভিতৰত উজ্বলি উঠোৱাৰ বাবে আমি এক পৰিৱেশ নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখন কৃষি আৰু উদ্যোগলৈকে যেতিয়ালৈকে আমি আগবাঢ়ি নাযাওঁ, আমাৰ ৰাজ্যখন সদায়ে পিছপৰা ৰাজ্যৰ এখন হৈ থাকিব। মই যুৱক সমাজক কৃষি খণ্ড আৰু উদ্যোগত নিজক পুনৰ এবাৰ উৎসৰ্গিত কৰাৰ বাবে আহ্বান জনাম। অহা কিছুদিনৰ ভিতৰতে অসমৰ 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে 2 লাখ টকাকৈ অনুদান দিয়া আৰু আমাৰ MSME সকলে বেংকৰ পৰা লোৱা লোনক গ্যাৰেণ্টি প্ৰদান কৰা আদি বিভিন্ন কাম আমি হাতত লৈছোঁ, যাতে আমি অসমত এটা সুন্দৰ কৃষি আৰু উদ্যোগৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ।